সকলোকে মই দিবে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আৰু আজি এইটো সৌকো একদম আন্ধাৰে মুন্ধাৰে ষ্টেচন পালোহি। তো ডাঙাই গৈ আছে এফালে ফুৰিবলৈ মানে তাই 2 মাহমানৰ কাৰণে গৈছে আৰু তাৰপিছত তাইক আগুৱাবলৈ আহিছোঁ। আৰু এনেকুৱা বৰষুণ ৰাতিপুৱাই একদম বৰষুণ তিতি পৰি অৱস্থা কেনেকৈ আহি ওলাইছোঁ। তো এয়া 5 বাজু অৱস্থা আৰু আমি 4:30 বজাতে ঘৰৰ পৰা ওলাই আহিছোঁ। এফালে ডাঙাই খোজকাঢ়ি আহি আছে, সেইফালে চাওক আন্ধাৰ, পুৰা আন্ধাৰ আৰু বৰষুণ দি আছে পুৰা। আৰু মোৰ গাৰ পৰা পানী কেনেকৈ ওলাইছে, চেপি দিলে পানী ওলাই, মানে অৱস্থা নাইকিয়াকৈ তিতি ভৰি আহি পেলাই ওলাইছোঁহি আৰু ষ্টেচন। ট্ৰেইনখনতো ধৰিব লাগিব। পানী পৰিছে আৰু অকণমানকৈ পোহৰ হৈছে। দেউতা যাব ডাঙৰক থৈ আহিবলৈ। তো সৰু আৰু মই মানে অকল আগবঢ়াবলৈ আহিছোঁ, ষ্টেচনলৈকে থৈ যাম। দেউতাই একদম গৈ পেলাই জেগাত থৈ আহিবগৈ আৰু অকণমান পোহৰ হৈছেগৈ আৰু একদম তিতি পৰি অৱস্থা নাইকিয়া হৈ পেলাই আহিছোঁ। হাই কৈ দে ডাঙৰ, তো বাই বাই দে। এতিয়া কেইবাদিনলৈ ডাঙৰ নোলায় আৰু ব্লগত, পূৰা মোবাইল চোৱাত ব্যস্ত। ডাঙৰ আছিলে নাই সোমালে বাই বাই। একদম বৰষুণ যাক আমনি লগাকৈ দি আছে এতিয়াও। ৰেইনকোট আনিছোঁ বাৰু, কিন্তু মানে বৰষুণৰ ৰেইনকোট একো কামেই নকৰে, কামতহে ৰেইনকোট। হপু পিন্ধি লোৱা যাওঁ। একদম তিতি বুঢ়ী জুৰুলি জুপুৰি হৈ আহি পেলাই ঘৰ পাইছোঁহি আৰু একদম বাম্পাৰ তিতিলোঁ, মানে অৱস্থা নাই, চুলি তুলি পৰ্যন্ত তিতি গ'ল। আৰু ৰেইনকোটটো কামেই নিদিয়ে, একদম অৱস্থা নাই। একদম ভৰিৰ পৰা ইমানলৈকে তিতা, ওপৰখিনি যেনে তেনে বাচি আছোঁ। আকৌ এই মুখখন এইবোৰ চুলি পূৰা তিতিলে আৰু এতিয়া কি কৰিম আৰু, কাপোৰখিনি সলাই মেলি অকল আকৌ মোক শুই দিওঁগৈ, পোহৰ হ'লেও শুই দিম, ইমান ঠাণ্ডা লাগিছে নহয়। হেল্ল', এবাৰ শুই উঠি পেলাই সেই যে আহি পেলাই 5:45 মানত শুই দিলোঁহি। তাৰপিছতে এতিয়া সাৰ পাইছোঁ, মানে আনকালটো ইমান দেৰিলৈকে নুশুওঁ, কিন্তু আজি মানে ইমানেই টোপনিটো ধৰিছে নহয়। তাৰপিছতে উঠিলোঁ, উঠি পেলাই মা স্কুলো গ'ল, মই শুই উঠি মানে মা স্কুল পাই গ'লগৈ চাগে। তাৰপিছতে এয়া মুড়ি লৈছোঁ, আজি বহুত দিনৰ মূৰত আকৌ জলপান খাবলৈ লৈছোঁ। এনেও বিহু আহি আছেই বাৰু, কেইদিনমানৰ পিছতে পাবহি আৰু আমাৰ ওচৰৰ। তো জলপান এটা খাই লওঁ। আৰু ডাঙৰক ৰাতিপুৱাই গৈ থৈ আহিলোঁগৈ। তাই গৈছে কলিয়াবৰ, আচলতে তাই বিহু নাচিবলৈ গৈছে কলিয়াবৰৰ টীম এটাৰ লগত। এইবাৰতে এগ্ৰিমেণ্ট হৈছে, তো সেইকাৰণে তাই গ'ল। আৰু তাই এনেই বছৰটো সেই 2 মাহ তেনেকেই থাকে আৰু বিহুতে থাকে, 10 মাহ ঘৰত থাকে। তাই নিজেও কয় এইটো কথা, মই বোলে 2 মাহ নাথাকে, 10 মাহৰ কাৰণেহে মই ঘৰত থাকোঁ। আৰু মানে সেইকাৰণে এতিয়াৰ পৰা 2 মাহৰ কাৰণে ডাঙৰ মোৰ ব্লগত নোলায়। তাইও এটা চেনেল আছে বাৰু, তাইক কৈ পঠিছোঁ তই ব্লগ বনাবি, তই ৰুম চুম কেনেকুৱা আমাক দেখাবি ব্লগৰ জৰিয়তে। এতিয়া যদি বনায় আৰু তাইক তেনেকৈ চাবলৈ পাম, আপোনালোকে পাব তাইক চাবলৈ। আৰু মাজতে এবাৰ লগ পাম বিহুৰ দিনাখন, যেতিয়া মানে গ্ৰীনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ বিহুৰ কাৰণে যাম। তাইও হৈছে চিলেক্ট, কিন্তু তাই কলিয়াবৰৰ পৰা যাব, আমি ঘৰৰ পৰা যাম। তেতিয়া মানে তাইক লগ পাম, নহ'লে আকৌ একদম মে' লাষ্টত একেবাৰে বিহু শেষ কৰিহে আহিব। যোৱাবাৰ শিৱসাগৰত থাকোঁতে মাজতে আহিছিলে বাৰু, কিন্তু মানে এতিয়া নাহে আৰু একদম মে' লাষ্টতহে আহিব। তাৰপিছৰ পৰা আকৌ আৰু ওলাব মোৰ ব্লগত তাই। আৰু এতিয়া জলপানটো খাই লওঁ। তাৰপিছতে আৰু আজি দিনটো সৰুৱে আৰু ময়ে থাকিম আৰু ন, মাটো স্কুললৈ গ'লেই, দেউতাও গৈছে ডাঙৰক থ'ব লাগে। আমি 3জনী মা বোলে সকাম এখনো আছে, তালৈ যাব, আমি 2জনী ঘৰত। আজি কি কৰিম বাৰু ন সৰুৱে। তাই এইফালে শুনি আছে, সেইকাৰণে তাইৰ লগতো মই কৈ শুনাই আছোঁ। আৰু আজি ইয়াত আৰু এইজুতি মই অকণমান হিৰকত ফুলকেইটান বাছি দিলোঁ। তাৰপিছতে সৰুৱাই ৰুমাল বলে। আজি এই ৰুমাল যদি সৰুৱাই বৈ আছিলে, তাৰপিছতে এতিয়া মই বওঁ আৰু তাই এতিয়া এফালে যাব মানে ফুৰিবলৈ। গুড মৰ্ণিং এভৰিৱান, আজি আকৌ লগ পাইছোঁ। আৰু এইটো চাওকচোন, মোৰ লগত জ্যোতিষ আছে। জ্যোতিষ ই আজি বায়েকৰ ফ্ৰকটো পিন্ধি আহি গ'ল। একদম ছোৱালী লাগিছে আজি ইয়াক। এইফালে একদম ইয়াতে ফুট চুট লগাই বা একদম ছোৱালী। এইবাৰ আমি মেডিকেল যাওঁ, তো মেডিকেল গৈ গম পাব কেলৈ ওলাইছোঁ। কাৰোবাৰ কিবা হৈছে নে, কিবা খোজখবৰিয়ে নে, আমাৰ নিজৰে কিবা গৈ লৈ পেলাই ক'ম। এইফালে সৰুৱাই লগতে আমি লাল চাহ লৈ লৈছোঁ, এইফালে পলিথিনত লাল চাহ লৈ লৈছোঁ।
তাৰপিছতে এতিয়া যাওঁ আৰু যাবলৈ ওলালোঁ হেলমেটটোৱে পাহৰি গৈছোঁ হেলমেটটো লাগিবই আৰু বাকী যি হওক নহওক ইফালে দিলোঁ হেলমেট এবাৰ যাওঁ পাই গ'লোহি মেডিকেল এবাৰ ভিতৰলৈ গৈ আছোঁ আৰু সৰুৱাই মোক এৰি থৈ গুচি গ'লগৈ মই তাইলৈ ৰওঁতে তাৰপৰা সোমালোঁ নেদেখিলি অঁ ব'ল এবাৰ এইয়া মামী একদম ভাল নিউজ এটা আছে সেইকাৰণে আমি ৰাতিপুৱা আহি ওলাইছোঁহি কংগ্ৰেচুলেশ্যন দেই মামী এজনী ডাঙৰ লগত কথা পাতি আছোঁ তাই কালি গ'লগৈ তাই ল'ৰা চাবলৈ নাপালে ন এইটো ভিডিঅ' কলিঙত তাই ল'ৰা চাইছে বাচ্চা লৈছে মানে অকল আণ্টিক লৈছে আৰু চাওঁ অকল এনেকৈ মুখখন হাত দি থাকে এই কৰি দিলে চফা দিছে আৰু চকু মেলি খাইছে নাই মোক বেছি এতিয়া মেডিকেলৰ পৰা ওলাই মেলি আহিলোঁ বতৰো ডাৱৰীয়া কৰিছে এবাৰ যাওঁ আৰু ঘৰলৈ এবাৰ ঘৰ পাই গ'লহি বাৰু বতৰ ডাৱৰীয়া কৰিছে তো সেইকাৰণে মানে সোনকালে গুচি আহিলোঁ অলপ সময় থাকিলোঁ তাৰপিছতে গুচি আহিলোঁ আৰু মৰম লগা ল'ৰাটোক এবাৰ চাই আহিলোঁ তাৰপিছতে আহোঁতে বজাৰত সোমাই পেলাই বজাৰ কৰি লৈ আহিছোঁ আজি বহুত দিনত বজাৰ কৰিছোঁ বেছি নাই ঘৰত মানুহ আমি 3জনীহে আছোঁ সেইকাৰণে অকল এই কবি এটা আৰু বিলাহী কেইটামান লৈ পেলাই আহি গ'লোঁ আৰু তাৰপিছতে এতিয়া আৰু দিনটো আৰম্ভ হ'ব আৰু দিনটো আৰম্ভ মানে কি আৰু দিনটো তাতে বহি থাকিম সৰুৱাই চাগে সকামলৈ যাব 3জনী আছোঁ দুজনী যাব মা যাব সৰুৱাই যাব মই ঘৰত থাকিম আৰু তাত বহি থাকিম তাত বৈখিনো কি দেখাই থাকিম সেইকাৰণে কালিও ব্লগটো অকল সেই তাতে বৈ আছোঁ কাৰণে আৰু পিছৰখিনি নেদেখালোঁ আৰু আজিলৈ থৈ দিলোঁ মানে ৰাতি আহি বাৰ্থডে খাব যাওঁ কাৰ বাৰ্থডে দেখামগৈ দেই একদম সৰু ল'ৰা নহয় আৰু তথাপিতো যাওঁ আৰু বাৰ্থডে খাবলৈ লাইট অফ বাৰ্থডে বয় চাওঁ এবাৰ চেহেৰা দেখা হেপী বাৰ্থডে দিলোঁ বাৰু ন তাৰপিছতে এইটো ধুন মানুহ পূৰা মোবাইলত ব্যস্ত ধুন মানুহ মায়ে চাব কিন্তু দেই তাৰপিছতে এইফালে বৌয়ে চাহ বনাবলৈ আনিছে ধোঁৱা ফটো আকৌ জুইৰ ওচৰত আছা আৰু এয়া আমাৰ সৰুৱাই কেইবাদিনো টোপনি ঘটি কেনেকৈ হ'ল তাই বহিছে কেনেকৈ দেখিছে নাই কেইবাদিনো টোপনি ঘটি নিচিনাকৈ তই কমতো আকৌ চকুকেইটা তাই যেন এতিয়া পৰিয়ে যাব চাহ খালোঁ এতিয়া ঘৰলৈ যাওঁ আহি গ'লোঁ বাৰ্থডে বুলি একো নাই কৰা কাৰণ আমাৰ ঘৰত যেনেকৈ মাও নাই মা এতিয়া নাই বাৰু মা আকৌ নামলৈ গ'ল ৰাতি মানে সকাম আছে যে তাৰ ৰাতিও নাম আছে সেইকাৰণে গ'ল সেইবাবে আপাদো নিচাদও গ'ল মুনো আছেগৈ জয়মতীৰ ওচৰত পাৰ্ট কৰিছে তাই তেনেকৈ কোনো নাই সিহঁতৰ ঘৰত অকল বৌ আৰু হিয়া আছে বাবাটোৱে আছে আমাৰ ঘৰত অকল সৰুৱাই আৰু মই আছোঁ আমাৰ 4টানো কি পাৰ্টি হ'ব সেইকাৰণে এইটো মানে পেণ্ডিং ৰাখিছে পিছত দিব আৰু পাৰ্টি তাৰপিছত দেউতা আহি আছে আহিব আৰু এতিয়া সেইকাৰণে আমি অকণ সোনকালে গুচি আহিলোঁ নহ'লে কথা বতৰা পাতি মেলি বহিলোহেঁতেন আৰু ভাত পানী বনোৱা হৈ গ'ল ঘৰত যিহেতু তো ডাঙৰীক থ'লে আৰু গৈ পেলাই ৰাতি 2টা বজাত পাইছে আৰু 8টা বজাত ৰাতিপুৱা ঘূৰিয়ে আহিছে মাত্ৰ 6 ঘণ্টা তাত থাকিলে আহি আছে আৰু দেউতা